গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই মাছ কিনিবলৈ আহিলোঁ ওচৰৰ আমাৰ লোকেল বজাৰলৈ। আজি দেখুৱাওঁচোন আপোনাক ইয়াৰ পুনে মহাৰাষ্ট্ৰৰ মাছৰ বজাৰনো সৰু মাছৰ বজাৰ কেনেকুৱা হয়, কি কিনো মাছ পায়। মই আপোনাৰ এনেই লৈ যাওঁ অকণমান দেখুৱাবলৈ। এইবোৰ চব সাগৰৰ মাছ। বেছিভাগ মই ইয়াৰ পৰা সদায় মাছ কিনোঁ। এইবোৰ চব মাছ এতিয়া সন্ধিয়া হৈছে, সিহঁতি মাছ লগাইছে। एक छोटा 200 रुपये किलो, एक 200 है। এইবোৰ চব সাগৰৰ মাছ বৰফ দি ঠাণ্ডা কৰি দিছে। মানে বম্বেৰ পৰা আহে মাছবোৰ, অন্ধ্ৰপ্ৰদেশৰ পৰা আহে মাছ। এইবোৰ চব সাগৰৰ মাছ। এইটো মানে মোৰ চিনাকি মাছ হ'লা। यहाँ पर तो माल कैसे दिया? बांगड़ा कैसे दिया? 200 वाला भी है ना, 280। सुरमई 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 600। छोटा सुरमई क्या बड़ा सुरमई? बड़ा और ये प्रॉन्स प्रॉन्स 500। ये वो भांगड़ा बोली कोई भांगड़ा भांगड़ा 200 200। ये लाल वाला कौन सा है? रानी 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 मच्छी। रानी मच्छी মাছ খোৱা ৰাইজে চাই ভাল পাব। ইয়াত খালি আমি সাগৰৰ মাছহে পাওঁ, মানে সাগৰৰ বাহিৰে ইয়াত বেলেগ মাছ আমি নদী মাছ নাপাওঁ। ইয়াত পুঠি মাছ মানে মাছ কাটিও দিয়ে লগে লগে কিনিলে মানে। কেইবাখনো মাছৰ দোকান আছে। দোকান কেইবাখনো আছে ইয়াত। লাইন পাতি 4খনমান মাছৰ দোকান আছে। এয়া এইটো মানে কেমেৰা দেখি পেলাই সিহঁতি অকণমান হেৰি মস্তি কৰিছে। हाथ करो। हाँ सबको दिख रहा है, सब दिख रहा है। चाइना में गया हो? इधर हाँ 120 এই এনেকৈ চবফালে সাগৰৰ মাছ আৰু মানে। এই তেনেকৈ ৰাস্তা কিনাৰে মাছৰ দোকান ধেৰ। এইটো চব মাছৰ দোকানেই হয়, লাইন পাতি চবফালে মাছৰ দোকান। এইখন এখন মাছৰ দোকান, এইফালে এখন মাছৰ দোকান। মানে গোটেই লাইনটো মানে মাছৰে হয় ইয়াত। এই এনেকৈ গৈ থাকিলে মানে গোটেই মাছৰ আজি মানে মাছ খাবলৈ মন গৈছে কাৰণে মাছ ল'ম আজি। এয়া মোৰ ফেমিলি ৰৈ আছে, বাচ্চাটোও ৰৈ আছে গাড়ীখনতে। কি কিনিবা আজি? আজি কি কিনিবা? আজি কি খাম আমি? বাংলা খাম আৰু আমি বাংলা মাছ খাম নে কি খাম আজি? হা আজি আমি কি খাম আৰু? চাওঁ এতিয়া বেগ চেগ লৈ আহিছোঁ, এতিয়া দাম দৰ কৰিব লাগিব। এতিয়া
আকৌ এই প্ৰথম দোকানখনলৈকে যাওঁ, যিটোৰ পৰা আমি সদায় কিনো। মানে ইয়াত মানে কি হয়, চিনাকি কৰি দিছোঁ কাৰণে সস্তা দিয়ে আৰু ভাল মাছ দিয়ে। কেলৈ ইয়াত মানে ক'ব নোৱাৰি যে কোনখিনি মাছ ভাল, কোনখিনি বেয়া, কোনখিনি কিমান দিনৰ মাছ। সেইকাৰণে চিনাকিৰ কাৰণে মানে সিহঁতি আমাক জনাই দিয়ে যে আমুক দিনা আহিছে বুলি। সেইকাৰণে মই ইয়াৰ পৰাই লওঁ বেছিভাগ, সদায় ইয়াৰ পৰাই লওঁ মানে, সস্তাও দিয়ে আৰু ভাল মাছো দিয়ে মানে। লকডাউনৰ পিছত মানে মানুহে দেখিছে আপুনি মানে বজাৰ, মাছৰ বজাৰ ইমান এটা মানে হেৰি নহয়, কিন্তু লকডাউনৰ আগতে ইয়াত মানে এইটো সময়ত, সন্ধিয়া সময়ত খুবেই মানে মানুহ মাছ খাবলৈ আহে। কিন্তু এতিয়া মানে ইমান মাছ খাবলৈ পাব্লিক নাই মানে ঘৰত। সেই হিচাপে আপোনাক দেখুৱাইছোঁ যে মানে কৰোণা লকডাউনৰ পিছত, লকডাউন খোলা আজি 5-6 মাহ হৈ গ'ল। 5-6 মাহৰ ভিতৰত কি ধৰণে মাৰ্কেটখন বহিছে লাহে লাহে। নেটৰ নম্বৰবোৰ এতিয়াও বাঢ়ি আছে, কিন্তু তথাপিতো মানুহবোৰে ওলাইছে। এইবোৰ চব মাছ কিনা নাই। मास्क किधर है? मास्क देखेगा पब्लिक, बोलेगा क्या है पुणे में मास्क लगाते नहीं। मास्क लगाते आप चलो 1 किलो भांगड़ा दो, अच्छा वाला एकदम मस्त। बड़ा दो, मीडियम दो। मिडिल मिडिल देखो ये 200 रुपए किलो, बड़ा 280। ये भी अच्छा, वो भी अच्छा है। तो 280 वाला 200 में दो। रेट ना दो, दो 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 दो। कितना कितना केजी? 1 केजी। वो कितना? 2 किलो? 1 किलो এইটো কিনিছোঁ এতিয়া মই। 1 केजी। चीरा मारो टुकड़े करो। চিৰা কাটি দিব মাছখিনি। এতিয়া মোৰ মাছখিনি সেই মোৰ মাছ। मास्क किधर है तुम्हारा? মাছ তো সেই মাছখিনি এতিয়া মোক 1 किलो কিনি ল'লোঁ এতিয়া। अरे बघत नाही ये कौन सा वाला मच्छी है? ये वाला, ये काला वाला लेडी फिश। ये ब्लैक पॉम्पलेट। ब्लैक पॉम्पलेट বুলি কয় আৰু এইখিনি পম্পলেট। वाइट 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 वाटर ইয়াত মহাৰাষ্ট্ৰত এইখিনি কি কয়, कुछ बोल नहीं। ভাংৰা বুলি কয় ইয়াত। এইটো অকণমান দামী মাছ, 700-800 টকা কিলো। এইটো চুৰমৈ বুলি কয়, এইটো চিলিং বুলি কয়। और ये वाला रो माछ, ये रुई माछ। ये रुई माछ। ये रो कौन सा रो? ये रुई माछ। हाँ, ये कातला माछ। ये कातला বুলি কয় ইয়াত। এইটো চিলাপি। ये डैम का माछ। কাৱৈ মাছৰ নিচিনা হয়, কাৱৈ মাছ। कुप्पा থুকপা। सुरमा का भाई। ঠিক আছে। किंग फिश का और भाई। এইবোৰ পুঠি মাছ বুলি কয়। मांजली एरली मांजली एरली एरली। हाँ ठीक है समझ गया हूँ। समझ लो मला, समझ लो, काही टेन्शन घ्यायचं नाही। हा व्हिडिओ लय लांब जाणार आहे। कुठे जाणार आहे? अरे इंडियाच्या बाहेर जाणार आहे। इंडियाच्या बाहेर जाणार आहे का? ये यहाँ पर करना कितना? और काय सांगता? हे आम्ही এতিয়া 1 किलो माছ ল'লোঁ আৰু এতিয়া খাবলৈ আজি সাঁজটো। ৰাইজ এইখনে আমাৰ লোকেল মাৰ্কেট। ইয়াৰ পৰাই মই সদায় মাছ কিনো আৰু। सारखं बोल त्याला त्यांना। মই আৰু এবাৰ লাষ্টত আপোনাক দেখুৱাই দিছোঁ আৰু কি ধৰণৰ সন্ধিয়া মাছবোৰ মানে হয় আপোনাক এইটো দেখুৱাই দিছোঁ। এইখিনি পুঠি মাছ হ'ব নেকি, এইখিনি এটা ওচৰৰ মাছ, এইটো কাৱৈ মাছ। মাজে মাজে বৰফ দি থৈছে, বৰফ দিয়া মানে 3-4 দিন হৈ গ'ল আৰু। এই তেনেকৈ সিহঁতি লাইন পাতি
अपने वहाँ कहाँ में है? यहाँ तो है क्या? ইয়াত মানে नहीं मिले हमारे মই এবাৰ দূৰৰ পৰা দেখুৱাই দিছোঁ মাছখোৱা বজাৰখন এইখনে আমাৰ ইয়াত লোকেল বজাৰ এটা মাছ কিনা নে আজি কি ফ্ৰাই নে ফ্ৰাই নে জোল হা অঁ এতিয়া ব'লক ৰাইজ আমি গৈ থাকোঁ দেই এটা সামৰিছোঁ আজিলৈ মোক ছাবস্ক্ৰাইব নিশ্চয় কৰিব লাইক নিশ্চয় কৰিব আৰু এনেকৈ দেখুৱাই থাকিম মাজে মাজে ধন্যবাদ